গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই আৰু মোৰো ভালেই। এইফালে চাওকচোন, বতৰটো কালি পৰহিৰ পৰা বহুত ধুনীয়া কৰিছে। ৰ'দৰ পৰা ৰাস্তা পদূলিবোৰ এতিয়া ধুনীয়াকৈ শুকাইছে আৰু এইকেইদিন কাপোৰ এনেকুৱা ওলাইছে নহয় ধুবলৈ। কাপোৰ ধুই ধুই প্ৰায় আমনি লাগি গৈছে আৰু একবেলা কাপোৰ ধুওঁতে পাৰ হয়। এইকেইদিন কাপোৰকে ধুই আছোঁ। এতিয়া কাম চাম কৰি প্ৰায় আজৰি হৈছোঁ আৰু আজৰি মানেনো কি, গৃহিণীৰ কাম শেষ নহয়। ৰাতিপুৱা চকু মেল খোৱাৰ পৰা ৰাতি হোৱালৈকে হ'লেও আৰু আগবেলা মোটামুটি কামকেইটা শেষ হৈছে আৰু পিছবেলা বেটীহঁতি অহাৰ আগতে আকৌ আৰম্ভ হ'ব আৰু এতিয়া সময় হৈছে প্ৰায় 11 বাজিছে। সেয়ে ভাবিছোঁ চাহৰ লগত অলপ নিমখীয়া কিবা এটা ৰেচিপি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া ভাবিছোঁ কণী আৰু চাউলৰ পিঠাৰ পকৰি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, বনাম। আপোনালোকে জনাব কেনেকুৱা হৈছে, কেনে লাগিছে, পাৰিছেনে নাই। আহক তেতিয়াহ'লে মোৰ ৰেচিপিটো আৰম্ভ কৰিবলৈ লওঁ। পকৰি বনাবলৈ বাৰীৰ পৰা মছন্দৰী, নৰসিংহ আৰু ভেদাইলতা লওঁ বুলি ভাবিছোঁ। হ'লেও অলপ ভয়ো লাগিছে। চাওকচোন কিমান হাবি হ'ল, ইমান দিনে বৰষুণ দি আছিলে, চফা কৰিব পৰা হোৱা নাই। হ'লেও সোমাই চাওঁচোন, কাৰণ সাপো ওলায়। দেখিছোঁ মই দুদিনমান দুটা, হ'লেও সোমাই চাওঁ আৰু যদি নেদেখোঁ আনিম, দেখিলে কিন্তু উভতি আহিব লাগিব। জল্দি অলপমান বুটলি আনিলোঁ, কাৰণ ভয় লাগি আছিলে। সেইকাৰণে কেইডালমান আনিলোঁ আৰু এইকেইডালৰে এতিয়া পেষ্ট এটা বনাই লওঁ। ভোট জলকীয়া 2টা আৰু মছন্দৰী, মান ধনিয়াৰ পেষ্টটো ৰেডি হৈ গ'ল। তাৰপৰা এতিয়া মই পিঁয়াজ কাটিম। এই সৰু চাইজৰ পিঁয়াজ লৈছোঁ 4টা। পিঠাখিনি 5-10 মিনিটমান ৰদাই ল'লোঁ আৰু এতিয়া এইখিনি আৰম্ভ কৰোঁ। এইফালে প্ৰথমতে কেৰাহীটো পাতি লৈছোঁ তেল গৰম হ'বলৈ, আৰু এতিয়া পিঠা আৰু কণীৰ পেষ্টখিনি ৰেডি কৰিম পকৰিৰ কাৰণে। প্ৰথমে পিঠাখিনি দি ল'লোঁ, তাৰপৰা পিঁয়াজ, মছলা দি ল'লোঁ আৰু এতিয়া কণীটো দিম। অলপ পানীও মিক্স কৰিব লাগিব আৰু এতিয়া আটাইখিনি মিক্স কৰি লওঁ ভালদৰে। এয়া আমাৰ মিক্স কৰা হৈ গ'ল। কালাৰটো ধুনীয়া আহিছে আৰু চেণ্টটো মজা হৈছে। ইফালে তেলো গৰম হৈ গ'ল। আহক তেতিয়াহ'লে এবাৰ বনাবলৈ আৰম্ভ কৰোঁ। এটা ছাইড সিজিছে আৰু সেই ছাইডটো উল্টাই দিছোঁ, এইটো ছাইডে সিজিবলৈ। ৰংটো ধুনীয়া হৈ আহি আছে পকৰিকেইটা। আপোনালোকেও বনাই খাই চাব, খাবলৈ বহুত ভাল। ময়ো মাজে মাজে খাওঁ, সেই ভাবিলোঁ আজি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আপোনালোকে খাই জনাবচোন, খাই কেনে পালে। এই আগতে দিয়াকেইটা সিজিলে আৰু এইকেইটা এতিয়া মই নমাই দিওঁ। মই পকৰিৰ চাইজকেইটা নৰ্মেল চাইজতকৈ অলপ ডাঙৰ কৰি দিছোঁ, নহ'লে বহুত বেছি টাইম লাগে পুৰিবলৈ। সেইকাৰণে অলপ ডাঙৰ কৰি দিছোঁ আৰু প্ৰায় পকৰি পুৰি শেষ হৈছেগৈ আৰু কেইটামান হ'ব চাগে। ইয়াৰ পিছত এইখিনি সিজাৰ পিছত আৰু এবাৰ পুৰিবলৈ হ'ব, তাৰপৰা শেষ হ'ব। তাৰপৰা আমি ল'ম চাহৰ জুতি। মানুহজন আহি পালেহি আৰু মানে কি হয়, মিঠাতকৈ জ্বলা আৰু নিমখীয়া বস্তু চাহৰ লগত খাই বেছি ভাল লাগে। সেইকাৰণে এয়া মোৰ পকৰি ৰেডি হৈ গ'ল আৰু এতিয়া চাহ পাতিছোঁ। চাহখিনি বনিলে খাম আৰু। পকৰি বনাওঁতে মোৰ আধা আধি অলপ সিজি গ'লোঁ। সেইকাৰণে এতিয়া ভিতৰত চাহ পাতি কিনে অলপ বাহিৰত আছোঁহি। চাহ সিজিলে বেলিলে খাম আৰু পকৰিৰ লগত। এয়া চাহ ৰেডি হৈ গ'ল আৰু মানুহজনক দিওঁগৈ। সিও নিমখীয়া খাই ভাল পায়, সেইকাৰণে বনালোঁ আৰু আজি। মজা হৈছে, আপোনালোকেও বনাই খাই চাব, তাৰপৰা ক'ব কেনেকুৱা লাগে। আৰু মই এতিয়া মোৰ চাহটো শেষ কৰি লওঁ। চাহ তাহ খাই এতিয়া আজৰি হ'লোঁ আৰু বেটীহঁত এতিয়া স্কুলৰ পৰা পাবহি হৈছে, সেইকাৰণে খানা বনাওঁ এতিয়া।
আৰু মই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব, লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।